Hello friends, welcome back to our channel. আজি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰি এটা পনীৰৰ ৰেচিপি। এয়া পনীৰ। আলু মই কাটি থৈছোঁ, পনীৰত নিদিওঁ, মোৰ বেলেগ কাৰণে কাটি থোৱা আছে। এয়া আলু, তাত লাগিব পিঁয়াজ, নহৰু, তেজপাত আৰু এটা বিলাহী, বছ। আৰু শুকান মছলাৰ ভিতৰত লৈছোঁ মই অকল শুকান জলকীয়া অকণমান, লং কেইটামান আৰু দালচেনি সৰু টুকুৰা এটা, বছ। বেছি মছলা নলওঁ। কচুৰি মেথি অকণমান ল'ম আৰু সৰু সুৰা মছলা অকণমান ল'ম। ৰেচিপিটো কিন্তু ফুল টেষ্টি হ'ব। এয়া মই প্ৰথমতে কেৰাহীখন অকণমান গৰম কৰি এয়া শুকান জলকীয়া, লং আৰু দালচেনিক অকণমান মচমচীয়া কৰি লওঁ, যাতে মই তাক কুটিবলৈ বা খুন্দিবলৈ সুবিধা পাওঁ। মোৰ দৰদৰা লাগে, একদম পাউডাৰ পেষ্ট নালাগে, সেইকাৰণে মই অকণমান লৈছোঁ। আৰু যেতিয়া ক'ভিডৰ চিটুৱেশ্যন ন, ক'ভিড চিটুৱেশ্যনত হেনো চব খানাতে অকণ অকণ পাৰিলে লং, তেজপাত বা এনেকুৱা কাইণ্ডৰ গৰম মছলা খোৱাটো ভাল বুলি কয়। এয়া চব বেছি সময় নালাগিলে গৰম কেৰাহীত দি পেলাই ইটলুটি সিলুটি কৰি এয়া মই নমাই ল'লোঁ। এতিয়া মই কি কৰিম জানে, এয়া চাওক গেছটো বন্ধ কৰি ল'লোঁ আৰু কেৰাহীখনটো মোৰ গৰমেই আছিলে। এই গৰম কেৰাহীখনত মই কি দিম গম পাইছেনে? হয়, মই ইয়াত দিম এতিয়া অকণমান কচুৰি মেথি। কচুৰি মেথিটো এনেকৈ ৰবৰত এইটো কাৰণে বান্ধি থওঁ, মই টেমাত নথওঁ, যাতে বস্তুটো মচমচীয়া হৈ থাকে। তথাপিতো বনাবৰ সময়ত মই এনেকৈ গৰম কেৰাহীত অকণমান মেলি দি, জুই নথকা কেৰাহীত অকণমান মেলি দি মচমচীয়া কৰি লওঁ, যাতে অকণমান মোহাৰি দিলে বস্তুটো পাউডাৰ নিচিনা হৈ যায়। এয়া চাওক, মই একদম কৰিছোঁ চাওক, চামুচখনেই পৰি গৈছিলে। আচ্ছা ঠিক আছে, এয়া চাওক। এতিয়া মই কি কৰোঁ, এখন পেষ্টলত এইটো কিস্তি বুলি কয় ন, তাত মই এই মছলাকেইটা লৈ পেলাই অকণমান খুন্দিম। খুন্দা মাৰিলৈ এটা মাৰিডাল ভাঙিলে ইগন'ৰ কৰিব আৰু। এয়া চাওক, মই অকণমান থেতালি গুড়ি পাউডাৰ নহয়, ঠিক মানে এনেকৈ চিলি ফ্লেক্সৰ নিচিনা যিটো গোটা গোটা হৈ থাকে ন, অকণ অকণ, জাষ্ট লাইক দিছ, মই এনেকুৱা কৰি লওঁ। এইটো মই থৈ দিওঁ, এইটো মই পিছত ৰেচিপি লাগিব, এতিয়া ব্যৱহাৰ নকৰোঁ। এতিয়া মই কি কৰিম, এই চপাৰটোত পিঁয়াজ, বিলাহী আৰু নহৰু মিহি মিহিকৈ লৈ চপ কৰি ল'ম। এয়া চাওক, মোৰ সমানে সমানে চায়েন্সো খানা বনাইছে আপোনালোকৰ কাৰণে। কি কি বনাব আপোনালোকক পিছত ক'ব। সিও কিন্তু ফুল বনাইছে খানা আমাৰ লগত সমানে সমানে। এয়া চাওক, মই বিলাহী চিলাহী মই চপ কৰিলোঁ, বৰ বেছি মিহি কৰা নাই, গোটা গোটাই ৰাখিছোঁ। এই বিলাহী টুকুৰা থাকি গ'ল, যাক মই চাওক এই টুকুৰা ধৰিব পাৰিছেনে, এই টুকুৰা, য়েছ এই টুকুৰা মই টুকুৰা পিছত কটাৰী মিহিকৈ কাটি দিলে মিলি যাব, মই চপ নকৰিলোঁ আৰু। কেৰাহীৰ পৰা মই কচুৰি মেথিটো নমাই পেলাই হাতেৰে অকণমান মোহাৰি দিছোঁ। মোক একদম পাউডাৰ নালাগে, অকণমান দৰদৰা হৈ থাকিলেও বেয়া নহয়, কাৰণ মোৰ ডিছটো স্মুথ ক্ৰিমি নহয়, এটা টেক্সাৰফুল ডিছ হয়। চ' এতিয়া কি কৰিম, আলুটো ইয়াৰ কাৰণে নহয়েই, এয়া মছলা, তেজপাত লাগিব, পিঁয়াজটো মই চপ কৰিম আৰু পনীৰটোক মই সৰু সৰুকৈ কাটি ল'ম, ডাঙৰ ডাঙৰ পিচ নকৰোঁ। এয়া চাওক, মই সৰু সৰু পনীৰ ল'ম। ইয়াত পনীৰ প্ৰায় 300 গ্ৰামেই আছে, 300 গ্ৰাম মই পনীৰ আনিছিলোঁ। এয়া 300 গ্ৰাম ফ্ৰেছ পনীৰ। মোৰ বনাই থাকোঁতে এখনতে দিগদাৰ হ'ল কাৰণে প্ৰদ্যুৎ আহোঁতে মই ক'লোঁ, প্ৰদ্যুৎ তুমি বনাবানে নে কেমেৰা ধৰিব? প্ৰদ্যুৎ আছে, মই চেমেৰা ধৰিব নোৱাৰোঁ, মই অকণমান বনাই দিব পাৰিম। প্ৰদ্যুৎ খানা বনোৱাৰ খুব চখ আছে, সেইকাৰণে অকণমান চায়েন্সো সেই চখ পাইছে। এয়া চখ, চায়েন্সে প্ৰদ্যুতে নিমখ ল'লে ন, নিমখকণ লগাই লৈ গুচি গ'ল। এই পনীৰত এতিয়া প্ৰদ্যুতে হালধি দিছে, নিমখ হালধি অকণ সানি পনীৰটো আমি অকণমান ফ্ৰাই কৰিম। আপোনালোকে কেঁচা পনীৰ খায়নে পনীৰটো ফ্ৰাই কৰি খায় ক'বচোন? আমি কিন্তু পনীৰটো পৰাপক্ষত ফ্ৰাই কৰিয়ে লওঁ। কেঁচা পনীৰটো খুব কম বনাওঁ, কেতিয়াবা পালেং পনীৰ বনালে কেতিয়াবা আৰু কাট চাট নভজাকৈ দি দিওঁ। আদাৰৱাইজ কিন্তু আমি যি পনীৰৰ আইটেমেই বনাওঁ তাত কিন্তু আমি পনীৰটো ভালকৈ ফ্ৰাই কৰোঁ। এইটো পনীৰটো ফ্ৰাই কৰিম। কেৰাহীখন গৰম হ'লেই পানীত পনীৰ ফ্ৰাই হ'লে পনীৰটো দি অলপ অলপকৈ আমি পনীৰটো প্ৰথমতে ফ্ৰাই কৰি লওঁ। এয়া ফ্ৰাই কৰিছোঁ পনীৰ। এয়া চব চায়েন্সকো পনীৰ লাগে, মই কৈছোঁ নিদিবা, কিন্তু পৰিটো ইমান চিকুট দিছে, কিন্তু তাতে চায়েন্স পূৰা হেপ্পী।
সি পটককৈ হেপী হৈ যায়। এয়া চাওক আমি পনীৰখিনি ফ্ৰাই কৰিছোঁ। মই খানা প্ৰায় মিঠাতেলতে বনাওঁ কচ্চি ঘানিত। আপোনালোকে কিহত বনায়, ৰিফাইন নে ঘিউ ইউজ কৰে জনাবচোন। এয়া পনীৰখিনি ফ্ৰাই কৰে। পনীৰ ফ্ৰাই নহ'লে কি হয়, পনীৰটো আমি টেষ্ট নাপাওঁ। আমি আমিকেইটাই এতিয়া চায়েন্সেও কেঁচা পনীৰ খাই বেয়া পায়, পৰিটোতে ময়ো বেয়া পাওঁ। গতিকে আমি পনীৰ সদায় ফ্ৰাই এনেকৈ কৰি লওঁৱেই। পনীৰটো ফ্ৰাই কৰিম, বৰ বেছি সময় নলয় পনীৰ পনীৰ ফ্ৰাই কৰোঁতে বহুত বেছি সময় নালাগে, ঝটপট হৈ যায়। আমি হাৰ্ড ফ্ৰাই নকৰোঁ, আমি পনীৰটো ছফ্ট হৈ থাকিবই দিওঁ। বৰ হাৰ্ড পনীৰ খাই আমি ভাল নাপাওঁ। চব বেছি সময় নালাগিলে পনীৰটো অলম'ষ্ট ফ্ৰাই হৈ গৈছে। পনীৰ ফ্ৰাই হৈছে। আমি পনীৰ আপুনি ক'ব পাৰে যে ইমান তেলত পনীৰটো ফ্ৰাই কৰিছে, কিন্তু একচুৱেলি কি হয়, এই তেলতেই আমি সম্পূৰ্ণ খানা বনাম। চব পনীৰটো আমি কাঢ়িছোঁ, কাঢ়ি পেলাই কি কৰিছোঁ, এয়া ফ্ৰিজৰ পানী অলপ মই নিমখ হালধি সনা বাতিটোতে লৈ পেলাই আনিছোঁ। তাতে পনীৰ পিচ ভৰাই থৈছোঁ, যাতে পনীৰটো হাৰ্ড হৈ নাযায়, ছফ্ট হৈ থাকে। আৰু এই ঠাণ্ডা পানীখিনিয়ে পনীৰটো ছফ্ট কৰিও ৰাখিব আৰু পনীৰত থকা এক্সট্ৰা তেলখিনি আঁতৰাই পেলাব। এয়া পনীৰ কাঢ়িছে। দেখিছে কেৰাহীত তেল থাকিলে এই তেলখিনিতে এয়া চাওক পিঁয়াজ আদাটো দিয়া নাই দেই, মই আদা নিদিওঁ পনীৰত। সৰ্বসাধাৰণতে দিওঁ কেতিয়াবা, নিদিয়া নহয়। পিঁয়াজ, বিলাহী আৰু নহৰু, জলকীয়া এইটো কাৰণে দিয়া নাই, ঘৰত কেঁচা জলকীয়াটো মোৰ অভাৱ। আজি কেঁচা জলকীয়া নাছিলে, সেইকাৰণে কেঁচা জলকীয়া দিয়া নাই। আৰু আদাটো কি হয়, এয়া চায়েন্সেও ল'লে, আদাটো কি হয়, আদাটো মানে আমাৰ এইখিনি কি হয়, কাৰা আমুক তামুক চবতে ইমানেই আদা ইউজ হৈছে, আদা ঘৰত আনাৰ লগে লগে শেষ হৈ যায়। গতিকে আদাটো নিদিলেও আপোনালোকে আদা মন গ'লে দিবও পাৰে। এয়া চায়েন্স এইফালে খানা বনাইছে, তাৰ ৰেচিপি, এইফালে আমাৰ খানা চলিছে। ইয়াত পনীৰ ভাজিছে। এতিয়া কি কৰিব, এই যে দৰদৰা ভাজি থোৱা এই জলকীয়া গুড়ি নহয় মানে এই ফ্লেক্সখিনি, এইখিনি আৰু স্লাইচ কৰি থোৱা পনীৰখিনি তাত দি দিব। কিন্তু কি হ'ল, আমি আৰম্ভণিতে তেজপাতটো দিব লাগিছিলে, কিন্তু পৰিটোতে কেতিয়াও আৰম্ভণিতে তেজপাত নিদিয়ে, খুব ফুটে কাৰণে পৰিটোতে লাহে লাহে এনেকৈ তেজপাতটো দি পেলাই ফ্ৰাই কৰে। আৰু এনেকৈ দিলেও একো ডিফাৰেঞ্চ নাহে, তেজপাতৰ এৰোমাটো থাকে, ধুনীয়া গোন্ধ এটা ওলায় তেজপাতত। আপোনালোকে তেজপাত দিয়েনে? আপোনালোকে তেজপাত দি খাইছেনে? এনেকৈ অকণমান কৰাৰ পাছত বেছি সময় নালাগে, পটাপট হয়। আৰু আমি পিঁয়াজটো জাষ্ট কেৰামেল কৰিছোঁ, ড্ৰাই ফ্ৰাই একদম ডাঠকৈ ড্ৰাই ফ্ৰাই মানে ফ্ৰাইটো কৰা নাই। ইয়াত চাওক জলকীয়াখিনি, শুকান মছলাখিনি এনেকৈ দিলে, দিয়াৰ পিছত অকণমান লৰাৰ পিছত ইয়াত কি কৰিব, লাহে লাহে ইফালে মই কি কৰিছোঁ জানে, চায়েন্সৰ খাব হ'ল, ৰাতি হৈ আহিছে, তাৰো খাবৰ সময় হৈ গৈছে। গতিকে তালৈও পনীৰকণ বনাওঁ বুলি মই কেৰাহীখন তুলিলোঁ। তুলি পেলাই তাত মই কি দিম জানে, বিশ্বাস কৰে নে ক'ব নোৱাৰোঁ, মই কিন্তু চায়েন্সৰ চব খোৱাতে কেইটামান মিঠি গুটি দিওঁ। মই চায়েন্সৰ প্ৰত্যেকটো সাজতে মিঠি গুটি দিওঁ, কাৰণ মিঠি গুটিটোৱে বহুত কাম দিয়ে বহুত ক্ষেত্ৰত। ইয়াত এতিয়া এই পনীৰৰ ৰেচিপিটোত, চায়েন্সৰ পনীৰৰ ৰেচিপিটো মই ইয়াত কেৰাহী গৰম হৈছে, তাত মই মিঠি গুটি কেইটামান পেলালোঁ। এয়া চব মিঠি গুটি খালী কেৰাহীত পেলাই লওঁ অকণমান, আৰু ক্ষুদ্ৰমান তেল দিম, বেছি তেল নিদিওঁ। ইয়াত ক্ষুদ্ৰমান তেল দি পেলাই ইয়াত মই অকণমান তেলটো গৰম হোৱাৰ পাছত আলু দুপিচ দি দিওঁ। মই মিঠি গুটিৰ তেলত আলু ভাজিলে ভাল পাওঁ, আৰু অকণমানি চায়েন্সো ভাল পায়, কিন্তু সেই মিঠি গুটিটো আজিকালি খাব জনা হৈছে, কিন্তু আগতে মুখৰ পৰা উলিয়াই দিয়ে। এই আলুখিনি মই নিমখ হালধি অকণমান সানি ল'লোঁ, যাতে মই পিছত নিদিলেও হয়। হালধি টেমাটো মই খুলিবই পৰা নাছিলোঁ, এয়া হালধি দিলোঁ। হালধি নিমখ ধুনীয়াকৈ সানি মই কেৰাহীত দিম। সেই সময়তে পৰিটোতে এয়া স্লাইচ পিঁয়াজখিনি দি দিলে।
মিহি পিঁয়াজৰ লগত স্লাইচ পিঁয়াজ দিলে কি হয়, এটা টেক্সচাৰ আহে খানাত, মুখত বাইটিঙত অকণমান ক্ৰাঞ্চিনেছ আহে, যিটো আমি ভাল পাওঁ। আপোনালোকে যদি ভাল নাপায় এনেকৈ স্লাইচ পিঁয়াজ নিদিলেও হয়। এয়া মই আলুখিনি ভাজি ল'লোঁ মানে কি, মই বৰ বিশেষ যত্ন নকৰোঁ, কাৰণ আলু ভাজিত পিঁয়াজ নহৰু একো নাই। মিঠি গুটি দিয়া তেলত আলু কেইপিচ দি নিমখ হালধিৰ সৈতে অকণমান লৰফৰ কৰি মই ঢাকিয়েই দিম। এতিয়া পৈটোতে ইয়াত কি দিব গম পাইছেনে? এয়া হয় এক্সট্ৰা প্ৰিমিয়াম লাইট চয়া চচ, বৰ ধুনীয়া টেষ্ট এটা দিয়ে। আৰু ইয়াৰ এটা এৰোমাও আছে, এটা গোন্ধো আছে, বৰ ধুনীয়া। চায়েন্সনো কেলৈ পিছ পৰি থাকে, সিও ল'লেহি চক। এয়া মোৰ আলু এয়া ভাজিছোঁ, মানে কি তেলত দি অকণমান লৰাইছোঁ আৰু লৰাই পেলাই এয়া মই ইয়াত কি কৰিম, এতিয়া মই জুইটো অকণমান কমাই ঢাক মাৰি দিম, আলুটো যাতে অকণমান ষ্টিম পাই সিজে। এই তৰকাৰীটোৰ ৰং সঁচাকৈ বৰ ধুনীয়া হৈছিলে, কিন্তু আমি ৰাতি ভিডিঅ' কৰিছিলোঁ আৰু মোৰ মোবাইলৰ পোহৰটোত সেই ৰংটো ফুটি উঠা নাই, কিন্তু সঁচা কথা ক'বলৈ গ'লে বৰ ধুনীয়া ৰং এটা আহিছিলে। এইটো পিঁয়াজটো প্ৰায় হৈয়ে গৈছে। পৈটোৱে কি কৈছে, চপাৰটোতে অকণমান পানী লৈ পিঁয়াজখিনি দি পেলাই অকণমান কোমল কৰি পেলাইছে, গ্ৰেভি টাইপ কৰি পেলাইছে। পানী দিয়াৰ লগে লগে বিৰাট ধুনীয়া গোন্ধ এটা আহিছিলে। মই এতিয়া ভইচ অভাৰ দি থাকোঁতেও মোৰ সেই গোন্ধটো মনত পৰি গৈছে। এয়া চাওক, অকণমান চব্জি মছলা, পৈটোতো খানা বনোৱাৰ অকণমান চখ এটা আছে, সি মছলা চছলা স্পুন দি নিদিও, এনেকৈ দিও এটা আইডিয়া জানে যে ইমানত দিলে হ'ব, ইমান কম হৈছে, ইমান বেছি আছে, তাৰ এটা আইডিয়া হৈ গৈছে। মাংস প্ৰায় পৈটোতে বনায়, ধুনীয়া বনায়। কেতিয়াবা ৰেচিপিটো মই শ্বেয়াৰ কৰিম বাৰু। অকণমান ইয়াত চিকেন মছলা দি দিলে, চিকেন মছলাৰ যিটো গৰম মছলাৰ নিচিনা এটা টেষ্ট থাকে, সেই টেষ্টটো পনীৰৰ লগত খুব ধুনীয়া কম্বিনেশ্যন হয়। আপোনালোকে চিকেন মছলা দি পনীৰ বনাই পাইছেনে? এইটো কি দিছে গম পায়নে? এইটো হৈছে চেজৱাইন চচ বা চাটনি বুলিও ক'ব পাৰে। চেজৱাইন হয় এইটো, আপুনি এনেও খাব পাৰে, ৰোল চোলৰ মাজত ভৰাই, এনেকৈ আঞ্জা পাতিটো দিব পাৰে। অকণমান সময় লৰাই ইয়াত পৈটোতে এয়া পনীৰ দিলে, চ' সেয়া চাওক পনীৰখিনি দি আছে দেই ধুনীয়াকৈ। যেতিয়া হাজবেণ্ডে খানা বনোৱাৰ চখ এটা ৰাখে, তেতিয়া ৱাইফবোৰৰ সঁচাকৈ কিছুমান কাম ইজি হৈ যায়। আজি পৈটোতে এতিয়া মোক এখন হেল্প কৰাৰ কাৰণে মই চায়েন্সৰ খানাখিনি বনাব পাৰিলোঁ, আৰু এটা মই মোৰ ইউটিউবত দিব পৰা এটা ভিডিঅ' বনি গ'ল। চায়েন্সক আকৌ পৈটোৰ পৰা পনীৰ অকণ লৈ গ'ল দেই। এয়া পনীৰকণ দিয়াৰ পাছত অকণমান লৰাই দিছে। খাওঁ বুলি ক'লে আপুনি এনেকৈও খাব পাৰে আৰু একো নকৰি। ইন দি মিন টাইম মোৰ এয়া আলুখিনি অলপ সিজিছে, কিন্তু সম্পূৰ্ণ গলি যোৱা নাই বা সিজি যোৱা নাই। অকণমান এনেকুৱা অৱস্থাত থাকোঁতেই মই কি কৰিম, এই কেইপিচমান পনীৰ মই ইয়াত দি দিম। এয়া নিমখ দিছে, নিমখ সদায় নিজৰ সোৱাদ অনুসৰি ল'ব লাগে। এয়া পনীৰ কেইপিচ মই দি দিম। বেছি পনীৰ দিয়া নাই, কাৰণ চায়েন্সৰ অকণমান পনীৰ খায়, 2 পিচ বা 3 পিচ খায়। পনীৰখিনি দিয়াৰ পিছত কিন্তু মই এইবাৰ সম্পূৰ্ণ লিখোৱা মানে অকণমান ফাঁক ৰাখিছোঁ। এয়া ইফালে সঁচা কথা কৈছোঁ, ৰংটো সঁচাকৈ ধুনীয়া আছিলে, কিন্তু আপোনালোকক দেখাব নোৱাৰিহে মোৰ বেয়া লাগি আছে। পিছৰ অকণমান কোৱালিটিখিনি ভাল কৰিম বুলি ভাবিছোঁ। এয়া মোৰ আৰম্ভণিহে, তেজপাতটোৰ কাম হৈ গ'ল, সেইকাৰণে আঁতৰাই দিলে। এয়া এই পেকেটত অকণমান গাখীৰ আছিলে, সেই গাখীৰকণ ইয়াত দি দিলে। গাখীৰ দিলে কি হয়, প্লাছ পইণ্টটো ইয়াত এয়াই আছে
যদি মছলাটো চোকা হয়, মছলাটো অকণমান কেহা নিচিনা টেষ্ট এটা থাকে, এই গাখীৰটোৱে সেই টেষ্টটো ভাল কৰি পেলায়, ক্ৰিমিনেছ আনি দিয়ে খানাত। এয়া ধুনীয়াকৈ ভাজ খাই গ'ল। এয়া এতিয়া কি দিব জানেনে? এতিয়া ইয়াত অকণমান দিব টমেটো কেটচুপ, কেটচুপ নহয় হট চচ, হট চচ দিব। কেটচুপ দিয়া নাই আমি, হট চচ দিছোঁ। এই কেটচুপটোৱে, এই হট চচটোৱে এটা ধুনীয়া কালাৰ আৰু টেষ্ট দিব। আৰু দুই এটা ইনগ্ৰিডিয়েণ্ট দিয়াৰ পিছতেই আমাৰ এই ৰেচিপিটো সম্পূৰ্ণ হৈ যাব। এই ৰেচিপিটো আমি কোনো ধৰণৰ নাম ৰখা নাই, কিন্তু ভাবিছোঁ কি ৰাখোঁ আপোনালোকেই ছাজেষ্ট কৰকচোন, এই ৰেচিপিটোৰ কি নাম দিলে ভাল হয়, কমেণ্ট কৰি জনাব দেই ৰেচিপিটোৰ নাম দি। এয়া হৈছে ঘৰত বনোৱা গৰু ঘিউ, একদম দেশী ঘিউ অকণমান দি দিলোঁ। আপোনালোকে ঘিউ নাথাকিলে আপোনালোকে বাটাৰো দিব পাৰে। বাটাৰ দিলে কিন্তু কি কৰিব, নিমখৰ পৰিমাণটো অকণমান কমাই দিব, যিহেতু আমি আমুল বাটাৰ ইউজ কৰোঁ, তাত অলৰেডি নিমখ থাকেই। আৰু ইফালে মোৰ আলু ভাজিটো হৈ গ'ল। আলু ভাজি মানে কি, আলু আৰু মিক্স পনীৰ, আলু মিক্স কৰি লৈছোঁ, আলু পনীৰৰ মিক্সটো হৈ গ'ল। আৰু মই এয়া গেছ অফ কৰি দিলোঁ আৰু ফাক কৰি থৈছোঁ যে তেলটো বিৰিঙি মাজলৈ গুচি আহে। পৰিটোতে কচুৰি মেথি দি পেলাই খানাটো ক্ল'জ কৰিছে, ৰেচিপিটো ক্ল'জ কৰিছে। এয়া আপোনালোকে যদি ভাতৰ লগত খায়, অকণমান পানী দি জোল টাইপ বা অকণমান লিকুইড কৰি ল'ব। যদি আপোনালোকে এনেকৈ ৰুটিৰ লগত খাব পাৰিব, পানী নিদি এনেকৈ ৰুটিৰ লগত খাবলৈ ভাল। আমি ৰুটিৰ লগত খাইছিলোঁ। চিকেন ডোচা, মাই গড, আমি খাম কিন্তু দেই। পৰিটো তুমি খাবানে চায়েন্সৰ চিকেন ডোচা? খাবই লাগিব আমি। ফ্ৰেণ্ডছ, আপোনালোকে খাবনে চিকেন ডোচা? তুমি ফ্ৰেণ্ডছক খাবলৈ কোৱা। মোলৈ ভিডিঅ'লৈ চোৱা, ভিডিঅ'লৈ চোৱা জান, ভিডিঅ'লৈ চোৱা। হ'ব আৰু দিয়া, আৰু চিকেন ডোচাত ইমানবোৰ বস্তু দিছা, আমি টেষ্ট কৰি পেলাই ফ্ৰেণ্ডক ক'ম দেই খাবলৈ কেনেকুৱা হৈছে। চ' ফ্ৰেণ্ড, এইটো ৰেচিপিৰ ফাইনেল লুক। এয়া হৈছে পনীৰ আলু, আৰু হৈছে এয়া পনীৰ, যিটো নাম আপোনালোকে দিব বুলি আশা কৰি ৰৈ থাকিলোঁ। ধন্যবাদ।